Karbi Anglong News Channel along Berta Than Ponchia Bang Nilimen Sami Merchilin Han Sepi, Tangte Pini Aberta Angton Ben Archuponita. Karbi Anglong official language ke Assamese pensi and Ponpo Pusi, Assam State Chief Minister Dr. Himanta Biswa Sarma Pangdak tekang aputak hampang asong doan lapen political ratari asong doan ningkang samsepen hur chodu. Lapuson aporahut Assam Chief Minister Dr. Himanta Biswa Sarma, Karbi Anglong Mate, Karbi Akai, Atumaphan, Karbi Anglong District Angkangpi Kedoan, Adim Seta official language ki Assamese alampensi en Ponangpo. Lapen Roman scripta avidet pupu alamthi kapachethang pen Karbi Anglong hampang asong doan lapen political rotary asong doan labangso alamthi aputak hur chodutsi katisong asai dengpon phitlo. Lada Karbi Anglong ke Assamese Akai Alamsi official en Ponang Chipuke Komantu Neta Chedon Dun Thek Lapen Roman Scripensi en Ponlong Nangji Lapen official language ta Methang Karbi Alampensi en Ponang Chipusi Ha Arni ke Onga Hutpenta Chesong Bomlo Lapen La Swatengsi Pachun Vek Nangji Pusi Hang Pon Bomlo Sita Pini Apor Lapuson Assamese Alampensi official language en Ponang Chipuke Chekroidun Thek Lapen Kapachithangke Chokche Pusi Pini Assam Chief Minister Athing No Mamat Airset Prungset Chesongpon Pedulo Tangte KSA Kuya APHLC Lapen Hampang Asong Doan Thurpakpen Assam Chief Minister Athing No Protestun Alamthe Puthakan Lamthe Arju Iksina Diphupen Nangkelo Berta Real Son Hanse Report Karbi Anglong News Channel Aji ami APSLC youth wing aru women wing ase aru KSA ase ami yat khara hoisu kisu karon karone amar yat Karbi Anglongor burning issues number 1 to কমিটাৰ দূৰত মুখ্যমন্ত্ৰী আছে হয় এটো শুনা পাই পেলাই আমি ইয়াত আহিছো মানে আমি অবষ্ট্ৰাকশন দিয়াও নহয় আমি অলপ আতৰতে আছো দূৰতে আছো আমি যাতে মানে সিএম ইয়াত প্ৰগ্ৰাম কৰি আছে আৰু যাতে দেখা পায় আমাৰ প্ৰদৰ্শনটো দেখা পায় প্ৰদৰ্শনটো সাইলেন্ট হয় গতিকে আমি আজি ইস্যু লৈছো নাম্বাৰ 1 টো হল ল্যাঙ্গুৱেজ আসামিজ ল্যাঙ্গুৱেজ ইম্পজিশন আমি আসামিজ ল্যাঙ্গুৱেজ কাৰণে আমি হেড কৰো বা আমি কিবা নেগেটিভ ভাবে লৈছো এটো নহয় সবৰে জাতি জনগোষ্ঠী আৰু কমিউনিটিৰ ল্যাঙ্গুৱেজটো আমি ৰেসপেক্ট কৰো কিন্তু ল্যাঙ্গুৱেজ ইম্পজিশন টু ফোর্সফুল ইম্পজিশন তো আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা তৰফৰ পৰা আমি ষ্ট্ৰংলি অপোজ কৰিছো গতিকে আৰু হিষ্ট্ৰী কথা ক'ব গ'লে কাৰ্বি ছাত্ৰ সন্থা 1960 সনত ৰোমান স্ক্ৰিপ্ট আন্দোলন চলাইছিলে এতিয়া আমি এচিভ কৰিছো ৰোমান স্ক্ৰিপ্ট এচিভ কৰিছো কাৰণ আমাৰ ৰোমান স্ক্ৰিপ্ট হে আমাৰ কাৰ্বি ল্যাঙ্গুৱেজটো কম্পেটিবল হয় আৰু ইয়াত আমাৰ যেটো আমাৰ এডুকেশ্যন হক বা অফিচিয়েল হক গতে আমাৰ ৰোমান স্ক্ৰিপ্ট ইউজ কৰা হয় আমাৰ কম্পেটিবল হয় আসামিজ স্ক্ৰিপ্টটো আমাৰ কাৰণে অসুবিধা হয় বুলি সেই তেতিয়াৰ পৰা আমি আন্দোলন চলাইছো এচিভ হৈছে তাৰপিছত আজি ফটমতে চিফ মিনিষ্টাৰ অফ আসাম হিমন্ত ডাঙৰীয়া যে ফটমতে ইম্পজিশন কৰিছে আসামিজ ল্যাঙ্গুৱেজ এটো আমি গোটেই ষ্ট্ৰংলি অপোজ কৰিছো অফিচিয়েল ল্যাঙ্গুৱেজ হক বা এডুকেশ্যন হক কম্পালসৰিটো কেতিয়াও আমি মানি নলওঁ আৰু যোৱা 2022 চনত হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ডাঙৰীয়া 2022 চনত লামেট আমায়ত আহিছিলে ৱেষ্ট কাৰ্বি আংলঙত তাত কমিটমেন্ট দি থৈ গৈছিলে যে কাৰ্বি ল্যাঙ্গুৱেজ আৰু কালচাৰটো ডেভেলপ কৰাবলৈ প্ৰিজাৰ্ভ কৰাবলৈ আমি কমিটমেন্ট লৈছো আমি সোনকালে আমি ইমপ্লিমেন্ট কৰিম কামবিলাক বুলি কৈ থৈ গৈছে আজিতো 2-3 বছৰ হৈ গ'ল হলেও আমাৰ MOS 2021 MOS ক্লোজ 3.2 লিখা আছে যে কাৰ্বি ল্যাঙ্গুৱেজ আমাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে অফিচিয়েল ল্যাঙ্গুৱেজটো ইমপ্লিমেন্ট কৰা হ'ব বুলি
কিন্তু এইটো আজি কলে আজিলৈকেও ইমপ্লিমেণ্ট কৰা হোৱা নাই এইটো দুৰ্ভাগ্যজনক গতিকে আৰু বাকীবিলাক আছে ইছ্যু আমাৰ CBG আৰু solar power project আৰু সৈনিক স্কুল আমাৰ ইয়াত ইছ্যু দাঙি ধৰিছে গতিকে CBG তো আপুনি আপোনালোকে উল্লেখ কৰিছে যে নেপিয়াৰ গ্ৰাছটো যদি বেনিফিচিয়াৰী বিলাক যদি ৰুব খুজিছে লগাব খুজিছে তেতিয়া 10,000 পাব আৰু এইটো বাইবেক পলিচি আছে বুলি আমি শুনা পাইছো কিন্তু এই নেপিয়াৰ গ্ৰাছটো এইটোতো পুৰা ফুলি মেকানাইজ চিষ্টেমত কৰা হ'ব এইটো মেনুৱেল কাম নহয় এইটো হাইলি মেকানাইজ কাম হয় গতিকে CBG হওক CBG পাৱাৰ প্লান্ট হওক solar power project আমি propose কৰিছো আৰু এইটোৱে Luchok polote osomara tum nikri ki felda aphayo do pigi pura tum chini ki chali tum papi hup chini actually bangala bangso language thon ken post bangala halo ituman education hina ke papi hup ya fansi lake Assam sarkar lake ke thuli tum kam declare lasila so joini sikini tum dak chili sara thinglo tum dak isi peacefully tum ise demonstration so loi tum paklang do tum ke Assamese alam deke tum mana kinang nei itu aprang pen la Ingraji alam Roman script abang sip ke dober nang ji po bang sip kita song lo number 1 number 2 bangal halo Karbi Anglong Autonomous Council la pen Assam sarkar lo la non 18,000 bikas APDCL company fund kipideji angring dolo la tum chisikalo chinkelo tum sita me piniarnian ta di piniarnian sita me ratum nangni po alam ke Assam sarkar ajuje आजुजी रसोई तुम ठेकाओ ला 18,000 बिखा आलोंग ले ला APDCL कंपनी भन की पीडेट के लके इतुम इंगो आखे तुम आ फ्यूचर दारे देंग होते तेरा देंग ला सिनिली तुम ता नितो फ्यूचर के नितुम ता के चिपा जॉब दुंजी आराइट के तुम दादो आथे लोंगली के तुम अच्छे थेलो लोंगली के तुम फ्यूचर लो नितो मालोंग ले से जोड़े लो ते नितो फ्यूचर की जोड़े देंग लो ला सिनिली तो आ फ्यूचर नंगी जोड़े कांग होती तुम लांग तुम प्रोग्राम पमा चिचा कुन तिंग नाम पमा ला सो जोनी से पिनी चीफ मिनिस्टर आ थेंग लो नि तो ला बांगसो तुम को पोस्ट adula ang theken tum chapaklang lo bang chi song ang theken tum chapaklang lo lapen CBG non la bangso CBG ke so biocom pila compressed biogas dim la bangso CBG bang ke plan bang ke la dakati ki bhan chisik tang lo ambani phasi ki PG phan dak hajar long le Karbi Anglong long le ki PG phasi no chisik tang lo latani tum chidon unde la bangso ambani phan la bangso hajar long le pekder lo polo te itum Karbi Anglong ara tum ki bang tuji lang awe tum kunal lo kidopo ha itum side kunal lo chuti ki buke la tum polo company phan long le ki pike itum unemployed problem ki solve phan bas tum ningelo di number 1 number 2 bang ke border ke chara komi aphan bas tum ningelo anda adani ambani Karbi Anglong ki bang ji ke Karbi Anglong a border ki pe jogi phansi bang ji ma Karbi Anglong a border ki rai komi phansi ambani tum bangi ma kali latung ke dak bepar behana ikle afansi tum bangji latung ke dak ali afansi bangji lagi itum Karbi Anglong a border kirai kom ya fan latung ke bangkali lagi lapeng ke itum thekdam long jong si company fan ki pipen jong si itum border charai kom un pote bogajan cement factory hadak cement company han pidar pita pini ani itum border ki job banang tum theklong ma border itum ki job banji kali pini bogajan long ke Bihar mein ke bang Bihari akhedam sak pleng sap di influx manang bat pikhang jang lo lage lasi exactly non tala so ambani phang si pidel lo podala ke kiche so tum phan de angtan ki do kiche tum phan da ke ki wang jiban isa corridor si da ke thik itum sakuri longi pole la tum polo he sakuri nang pi polo third grade fourth grade are itum along lesi ki PG ni tum third grade fourth grade chalo mai tum claim longi di third grade fourth grade sakuri tum long polo itum se long li PG itum sa malik itum se chukidar kam claim tum lang di laso nang deng salang tum ka matha Assam Cancer Care Foundation adumpen screening on non-communicable diseases aputhak Mirabhiti Ayushman Arogya Mandir along Kapedupon. Lakha inkoirapho nilip MSC constituency ke parlo Mirabhiti Ayushman Arogya Mandir along Pini Niphai Kritroxi Jangmi po chiklo Ninkansuri Hinira inkoirapho ni Assam Cancer Care Foundation atumpen Paterpi Ponsi screening on non-communicable diseases ajay make Parupo.
Bangso ajay make along kilang ponke, diabetes, sugar, pressure, lapen, hor biri, dumaki mong atum, cancer akiso kilong abang, duma avima, lahay hui sitami lang ponlo. Lapen kumani jongsi cancer akiso kilong abang do pulote akahilo si chilang dam dedet sita choklo. Dag dipu along pen sitami lang pon unlo. Lapen lang pon bomlo puta doctor reng mirso rong hang pipen thanpo. Assam Cancer Care Foundation atum dipupen wangsi dak nilip mirabhiti along an kiwangpen bangso ajaymek nang kibitek apota rong asoratum kachoro pajirpo. Dipupen kiwangatum ke lahilo Dr. Rengmer So Rong Hangpi dentist Sangpi Rebecca Tironpi district coordinator Sangpi Clarnica Nari nurse atumsi wanglo. Bangso amayalo Sar, Dorsing Inki Penchenglok, Rong Asar, Lapen, Amikar Atum Doan, Lapen, Asa Animar Liatum Doanta, Chirap Chetudunsi, Misen Pen, Mai Pachunpo. Nilip, Chukia Lapen ng Kilo Berta, R1 Tiron Report, Karbi Anglong News Channel. Assam Cancer Care Foundation and Siva. Pini kewang thete nile badak screening NCD screening hansi kewang mostly mane oral breast and cervical screening hansi bang mane pini dada akihino ang thek duma abima kowe duma hai kichopen hor hai kijun pen mane cancer ason akiso kilong chia chances basic ke ong si kudi tum thek long naso pase li tum pini naso screening nang kathen hansi kewang ante nilitum non matke nilitum Assam Cancer Care Foundation difulong mata nilitum non mat cancer treatment sugi bomlo chemotherapy wa treatment nilitum non mat pi bomlo dasi mani dak kiso cancer asona kiso dolo pote angtan andam nang nelo nilitum mithang adimong mata kiso chilang longpo dasi nangnitum rason akiso do pote ilitum mithang adimong mata la non mat ke la Difu Medical College ng Matsido ng hindi me sa nakisudo po tayong kinilitum dak Difu Medical College ng Mata na non kininje na info julang ipenda isuhem a cancer a screening claim ikbom akijoy pen nang litum ng hindi me akijoy pen ng chilang ikme laso may imipili kung nije doubt do po tayo pati nije pa nang litum ng ikme. Gravity Singering Pierong Subcenter along NCD program at Assam Cancer Care Foundation di Pupen alang litung awareness ke bang nilitum dak Gravity angkang Subcenter mati nilitum sigacelang kadori pen aja alang litung ning mipen nang homrisi asa tumben celang rapet silada nilitum han doai pani nipi pajo tekang lapen check up hoi ta nilitum han pi pajo tekang Lapen nilitum ladak kaduria sondai kola doktor misen na veglang nilitum dak sub center longta sitame alang litum asa lapen ladak sias utum kabori penajo ladak penangan ahin pen doktor tum bansim dak nilitum rong idugala katum han nilang konlo salang litum handa churu parlo lasona por chipit he nilitum han sinang kalang kon thega po ansu salang litum hanta anam hejume pedolo na Nililampe, Ponsi Incon Republic. Assam Chief Minister Dr. Himanta Biswa Sarma dipu rong sopialong ng kahumri. Assam Chief Minister Dr. Himanta Biswa Sarma Karbi Anglong ahempi dipurong sopi along ng kahumri patumi jang miponipay kretrok si Arni Assam Chief Minister Dr. Himanta Biswa Sarma Karbi Anglong ahempi dipurong sopi along ng humri si songtrok helike orasong lapen Karbi Anglong pen ang tankedo a Karbi atumpen karalangso kajurong hangpi guest house along ar sigjit pen kachingki kachingway ajaymek dengpo. Bang Soahut, Assam Chief Minister Dr. Himanta Biswa Sarma kaning Ponke, kidamtang apor Songtrok Central Lapen, Assam Sarkar Angbong, Lamdon, Kachetok Kichun, Lapen Kichun che aputak kachingki kachingway pedupon.
Laso kachingki kachingwai ahut mesen alam saide seta articles 244A hemprek aputhak alam chingwai ponpe pusi songtrok KERUF spokesperson rijak dera phirang kya thengno lamthe thanpo ছটা বিদ্ৰোহী সংগঠনৰ আপোনালোকৰ আলোচনা হৈছে কি হৈছে এই আলোচনাৰ মেজমেলত তো আলোচনাটো আজি বহুত ভাল হৈছে 2021 চনৰ কাৰ্বি শান্তি চুক্তিখনৰ লৈ পেলাই ৰিভিউ মিটিং এখন হৈ গৈছে মুখ্যমন্ত্ৰী তেখেতৰ উপস্থিতিত আৰু প্ৰতিটো ক্লজতে আলোচনা হৈছে আমাৰ লগত আৰু ধুনীয়াকে আলোচনা হৈছে আৰু বহুত পজিটিভ হৈছে আৰু একৰ্ড 3.2 ৰ বিষয়ে কিবা আলোচনা হৈছে নেকি ল্যাঙ্গুৱেজ অফিচিয়েল ল্যাঙ্গুৱেজ বিষয়ে কাৰ্বি অফিচিয়েল ল্যাঙ্গুৱেজ মানে গোটেইখিনি বিষয়ে আলোচনা হৈছে গতিকে অনাগত দিনকেইটাত যিখিনি আমাৰ আজি আলোচনা বিষয়টো কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ লগত তেওঁলোকে আলাপ আলোচনা কৰি পেলাই গোটেইখিনি তেওঁলোকে সময়ত সিদ্ধান্ত ল'ব বুলি মুখ্যমন্ত্ৰী আমাক আশ্বাস দিছে পজিটিভ আৰু হয় আজি বহুত ভাল হৈছে আৰু বিশেষকৈ আমাৰ এইয়া আপোনাৰ 125 যেটো সংবিধান সংশোধন বিল হেতু বিলৰ ওপৰতো আলোচনা কৰা হৈছে আৰু হেতু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অতি কম সময়ৰ ভিতৰত হেতু সংসদৰ মজিয়াত উত্থাপন কৰিব বুলি তেওঁ আশ্বাস দিছে আৰু অটোনমাস ষ্টেটৰ সম্পৰ্কত কিবা কথা পাতিছে অটোনমাস ষ্টেটৰ সম্পৰ্কে আলোচনা কৰা হোৱা নাই আপোনাৰ সংস্থাপনৰ কথাটো কিয় কৈছে নেকি সংস্থাপনৰ বিষয়টো সংস্থাপনটো আজি বিভিন্ন ধৰণৰ সংস্থাপনৰ ৰাস্তা আছে গতিকে আমাক কাৰ্বি আংলং অটোনমাস কাউন্সিলকো মুখ্যমন্ত্ৰী ডাঙৰীয়া হাঙৰি লৈছে যে কাউন্সিলৰ পৰ্যায়তো আমাৰ ছটাকৈ প্ৰাক্তন বিদ্ৰোহী সংগঠন সদস্যসকলক সংস্থাপনৰ কাৰণে কাউন্সিলো আগভাগ ল'ব লাগিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে আজি তেখেতে মত প্ৰকাশ কৰিছে আৰু উপৰিও 44টা সিট হোৱাৰ পিছত আমাক ৰাজনৈতিক সংস্থাপন দিয়াৰ কথাটো তেখেতে আমাক আশ্বাস দিছে ধন্যবাদ Lapen lason thotsi angtan akar pi kedoatum central government along katuhang pona tengpen ST status Lapen Welfare Council keseng ponchi aphan non Chiklojon Thom Angbong pichun Ponpo puta Assam Chief Minister Dr. Himanta Biswa Sarma ningjepo Lapen Lapu Birta Kapachethang Atum Articles 244A Lapen VGR Lapen Sainik School Aputha Karjuahut Assam Chief Minister Kaning Japon ki Hemprekang Team Aputhak Nili ke claim nangchi akam anke claim etlo Lapen Sainik School Solar Power Project Aputhak Nanglitum Karbi Anglong Arat Jongsi Nangne Pulote Lata Arat Alamlo Sita Lahai Kewanke Rataphansi Alelo Seta Ratsi Chinilo Puta Ning Jepo Lapen Lapu VGR Alongle Alamki Adimke Airport Si Selam Pondet Poputa Ning Jepo Tangte Akehai Sharma Phirangkia Thengno Kaning Jepon Alamte Angtonpen Arju Iksina Dipupen Nankelo Berta Relson Hanse Report Karbi Anglong News Channel Amar Soita যি আলোচনাত বা চুক্তি স্বাক্ষৰকাৰী সংগঠন আছে তেওঁলোকৰ লগত আমি চুক্তিৰ বিভিন্ন দিশ যিসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকি আছে সেই সম্পৰ্কত আমি খৰচীমাৰি আলোচনা কৰিলো বিশেষকৈ গোচৰ প্ৰত্যাহাৰ সংবিধানৰ সংশোধনী এই গোটেই বিষয়বিলাক আলোচনা হ'ল আৰু আমি এটাকৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি তাৰ বাবে কিছু আমি সিদ্ধান্ত আজি গ্ৰহণ কৰিছো ভয়ামৰ কাৰ্বি সকলৰ লগতো আজি বিশেষভাৱে গোটেই তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আমি আলোচনা কৰিলো তেওঁলোকৰ দুটা মুখ্য ডিমাণ্ড আছিল যে ভয়ামৰ কাৰ্বি সকলক শিডিউল ট্ৰাইব হিলছ হওক বা শিডিউল ট্ৰাইব প্লেইনছ হওক এটা পৰিচয় এটা দিব লাগে সেই সম্পৰ্কত তেওঁলোকে দাবী বা তেওঁলোকৰ বহুদিনীয়া দাবী আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে ওয়েলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভয়ামৰ কাৰ্বি সকলক লৈ সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে আৰু মই ভাবো যে ভয়ামৰ কাৰ্বি সকলৰ গোটেই যি দুটা সমস্যা আমি অহা 3-4 মাহৰ ভিতৰত সমাধান কৰিব পাৰিম আৰু সেইটোৱে মই তেওঁলোকক আজি আশ্বাস দিছো
আৰু মই ভাবো যে তেওঁলোকো যথেষ্ট সন্তুষ্ট হৈছে আৰু আমি আজি আলোচনাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি আমি আগুৱাই লৈ যাম। তেখেতলোকে কৈছে যে ৱেলফেয়াৰ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এখন গঠন তেওঁলোকৰ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ দাবী আছে আৰু কাৰ্বি চুক্তিটো এই বিষয়ে লিখা আছে, গতিকে কৰিবৰ বাবে বিশেষ অসুবিধা নহ'ব যিহেতু এই চুক্তিত অলৰেডি ইনক্লুড হৈ আছে। Sir, the Karbi Accord has also assured for the official language of Karbi Anglong Autonomous Council. So, what step you're taking to fast track for the implementation? There is some discussion basically on the official language front. Some documents, some discussion has to be taken place with Karbi Sahitya Sabha and all. So that is pending. I think once I'll meet them tomorrow. So we'll be able to discuss with them. আৰু আজি 100 কোটিতকৈ অধিক কেইবাটাও প্ৰকল্প আছে, গতিকে আজি এতিয়া অলপমান ৰাইজৰ লগত বা যিমান কেইটা নতুন প্ৰকল্প আছে গোটেইকেইটা আমি শুভ উদ্বোধন কৰিব পাৰিম। পঞ্চায়ত ইলেকশ্যনত লৈ কংগ্ৰেছে অধিক কৰি আছে যে প্ৰশাসনক লগাই চাওক, গোটেই কথাটো হ'ল যে পঞ্চায়ত ইলেকশ্যনত যিবিলাক ব্যক্তি থিয় হয় তেওঁলোক সকলোৱে জনা বুজা ব্যক্তি আৰু 300তকৈও ওপৰত জিলা পৰিষদৰ সদস্য সংখ্যা আছে আৰু পঞ্চায়তৰ যি মেম্বাৰ ই প্ৰায় 2000ৰো ওপৰত আছে। তাততো বিশেষ কোনো সাংঘাতিক উইড্ৰল হোৱা নাই যে এনেকুৱা যে গোটেই সমষ্টিবিলাকতে উইড্ৰল হৈ গৈছে, তেনেকুৱাতো হোৱা নাই। আৰু মেম্বাৰতো এইবাৰ আটাইতকৈ হায়েষ্ট মানুহে ইলেকশ্যন খেলিছে। গতিকে যদি কিবা ঘটনা ঘটিলহেঁতেন তেতিয়াহ'লে অসমৰ চাৰিওফালৰ পৰা খবৰবোৰ আহিলেহেঁতেন। গতিকে এটা কংগ্ৰেছে কৈ আছে, কিন্তু স্থানীয় কোনো খবৰ মই বাতৰি কাকততো দেখা নাই, টিভিতো দেখা নাই যে কিবা জোৰ জবস্তি হৈছে আৰু ৰাভা আচঙো হৈ গ'ল, ক'তোতো বিক্ষিপ্ত ঘটনা নাই। গতিকে তেওঁলোকে যদি কিবা ক'ব পাৰে, তেওঁলোকে কৈছে যে অমুক জাগাত অমুক হৈছে, ইমান অসমত 22,000 গাঁও আছে, তাৰ ভিতৰত তেওঁলোকৰ উদাহৰণ দিয়ে এটা নহ'লে দুটা। গতিকে যেতিয়া 22,000 গাঁৱত ইলেকশ্যন হ'ব, কৰবাত নহয় কৰবাত এটা দুটা খুটি নাটি থাকিব। সেইখিনিকে যদি তেওঁলোকে প্ৰশাসনক জনায়, প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব, প্ৰশাসন নিৰপেক্ষ থাকিব, আৰক্ষী জিলা প্ৰশাসন নিৰপেক্ষ থাকিব। আমি বিচাৰো যে ইলেকশ্যনটো ভাল কৰি হওক আৰু ইয়াত কোনো গণ্ডগোল হ'ব নালাগে, খেলি মেলি হ'ব নালাগে আৰু অসমৰ সুনামত যাতে ক'তো চেকা নপৰে। সেইকাৰণে কংগ্ৰেছে সদায় চেষ্টা কৰে অসমক বদনাম কৰাৰ কাৰণে। মোৰ কথাটো হ'ল যে স্পেচিফিক অভিযোগ দিয়ক, কোনোবা যদি ব্যক্তিয়ে আপোনালোকক কিবা হাৰাশাস্তি কৰিছে আমি লগে লগে একশ্যন ল'ম। কিন্তু এই মুহূৰ্তলৈকেতো তেনেকুৱা কোনো খবৰ নাই যে অমুকে কিবা এজাহাৰ দিছে। প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই ডিজিপিক কৈছে, কিন্তু কেণ্ডিডেট কোনেওতো ক'তো এজাহাৰ দিয়া নাই। যদি কিবা এজাহাৰ দি আমি তৎকালীন ব্যৱস্থা হাতত ল'ম। চাওক, হাৰা জিকাৰ ৰিজাল্টটো আপোনালোকে জানেই যে কি হ'ব কি নহ'ব, গতিকে তাত বহুত গৈ লাভ নাই। মইতো বিচাৰো যে তেওঁলোকে একত্ৰিত হৈ নিৰ্বাচনটো ভালকৈ খেলক। প্ৰতিদ্বন্দ্বিতা হ'লে আমিও গম পাম বিধানসভা ইলেকশ্যনৰ আগত যে আমি ক'ত থিয় হৈ আছো। আমিও জানিব লাগে যে আমাৰনো আজি লোকসভা হৈ গ'ল, প্ৰায় 1 বছৰ হ'ব, বিধানসভা ইলেকশ্যন 1 বছৰ পিছত আছে। গতিকে বিজেপিয়ে বিচাৰে যে পঞ্চায়ত ইলেকশ্যনটো এনেকে হওক যাতে আমিও মানুহৰ মনৰ এটা কিনো চিন্তাধাৰা তাক আমি বুজি পাওঁ আৰু আমি তেনেকে আগবাঢ়ি গৈছো। আজি যদি কাৰ্বি আংলঙত সৈনিক স্কুল আহিছে, সেইটোক যদি বিৰোধিতা কৰে তাৰ মই কি উত্তৰ দিব পাৰো? আম্বানীক মাতি দিয়া কথাটো কি? আমিতো গোটেই কাৰ্বি আংলঙৰ মানুহক কৈ আছো যে যেনেকে উজনি অসমত ক্ষুদ্ৰ চাহ বাগিচা হোৱাৰ পিছত বহুত ৰাইজৰ উন্নতি হ'ল, এতিয়া যদি কাৰ্বি আংলঙৰ ঘৰে ঘৰে নেপিয়াৰ গ্ৰাছ আমি কৰো আৰু সেই গ্ৰাছটোক যদি আমি বায়'ফুৱেললৈকে ৰূপান্তৰ কৰো, কাৰ্বি আংলঙৰ গোটেই দুখীয়া মানুহ নোহোৱা হৈ যাব।
গতিকে ভাল কথাত কিবা বোলে কাৰখানা বনাব খুজিছে ফেক্টৰী বনাব খুজিছে আপত্তি কৰক ঘাঁহ লগাব খোজাত আপত্তি কৰিব কি আছে ইয়াততো কোনোতো এনেকুৱা কথা নাই যে কাৰোবাৰ মাটি কাঢ়ি কিবা কাৰখানা কল কাৰখানা বহাব খুজিছে আৰু কাৰ্বি আলঙত ইমান মাটি আছে যিমানে ইণ্ডাষ্ট্ৰী হ'ব কাৰ্বি আলঙৰ কাৰণে ভাল কাৰ্বি আলঙৰ কাউন্সিলে টকা পাব ৰাইজৰ ভাল হ'ব কোনোবা বহি থকা মানুহক কোনোবাই এভিকশ্যন কৰাটো সেইটো আমিও নিবিচাৰো কিন্তু কাৰ্বি আলঙৰ উন্নতি হলে ভাল সেইটোতো বেয়া পাবলগীয়া একো কথা নাই তেওঁলোকে বুজি নাই পোৱা হয়তো আজি সৈনিক স্কুলখন আহিলে কিমান নাম হ'ব ভাবক যে ভাৰতৰ এখন সৈনিক স্কুল আছে যে আমাৰ ক'ত আছে কাৰ্বি আলঙত আছে যদি তাত আপত্তি কৰিলেতো মোৰতো কোনো উত্তৰ নাই তেতিয়া কাৰ্বি আলঙৰ ৰাইজে যদি কৈ দিয়ে আমাক সৈনিক স্কুল নালাগে মেডিকেল কলেজ নালাগে কেঞ্চাৰ হস্পিটাল নালাগে আমি নকৰো আমাৰ কৰিলেও কাৰোবাৰ পৰা টক এইটোতো খোজা মানুহৰ কোনো অভাৱ নাই সৈনিক স্কুল ইয়াত নকৰিলে গোলাঘাটত কৰিব ৰাইজে আজি ইনফেক্ট গোলাঘাটত সৈনিক স্কুল এখন হ'ব লাগে বুলি কিমান দিনৰ দাবী মই যেনিবা বোলে কাৰ্বি আলঙত হওক আমাৰ পাহাৰত এখনো সৈনিক স্কুল নাই গতিকে এইটো আদৰণিহে জনাব লাগে ল'ৰা ছোৱালী আৰ্মিত যাব ভাল হ'ব এইটোতো কোনো বেয়া কথা নহয় we have given whatever you have got under 244A we have given everything right from budget preparation everything we have given now state government has nothing in my hand I cannot do anything in now Karbi Anglong I have given everything so there is nothing I can do now I have given my power to budget I have given every department I have given everything to Karbi Anglong But sir, when it comes to passing the laws in the council, you can still that is also I have said Karbi Anglong then you next time you decide about the passing the law governor will sign you don't have to give it to the state government so that also I am going to do in soon that Karbi Anglong council will pass the act and directly they will send to the governor no need to send to the state government so that is also I am ready whatever I have take everything Thank you, sir. So, sir, what is your stand for PGR position? PGR is whatever as per law PGR VGR should be cleared that is the only thing but high court you have to fight it is a order by high court state government has already said that whatever law allow you do everything but high court we cannot control high court na high court is above me but I have given another advice that we can in the PGR VGR land we can construct a airport for the people of Karbi Anglong and I can push that because other side they have said not good but this side we can also think of doing a good airport land will be utilized and whoever will be affected will give them compensation will go to the high court will give them compensation will give them Zirat value whatever even in if we construct a road then people get compensation from government so we can utilize PGR land also in a good way there is no problem but only thing I don't like when two community fights I want that everybody live in coexistence and peacefully because if you fight all over India people will know that Karbi Anglong is a disturbed area so we should amicably we should sit across the table and we should resolve everybody is our brothers and sisters you just do not allow fresh people to come whoever is originally here they should be treated as a brothers and sisters আৰু এটা বেলেগ প্ৰসংগ যে হাওৰাঘাট পৰিষদীয় সমষ্টি ইতিমধ্যে এমএছজন আকস্মিকভাৱে দেখাবতি হ'লে তাৰ যিহেতু উপনিৰ্বাচন এবছৰমান লাগে কাৰণ ভোটাৰ তালিকা সংশোধন কৰিব লাগিব ইটো সিটো কাম কৰিব লাগিব গতিকে আমাৰ বড়োলেণ্ডতো আছে কেতিয়াবা কাৰণ এতিয়া ইয়াত ইলেকশ্যন হ'ল নেক্সট ইলেকশ্যন কমিশ্যনে পাতিব লাগিব BTR মিচিং কাউন্সিল সোণোৱাল কাউন্সিল ইমান ইলেকশ্যন গতিকে তাৰ মাজত কোনোবা এটা সময়ত হাওৰাঘাটটো পাতিব এতিয়া MLA চাই থাকিব দিছো যাতে ৰাইজৰ ক্ষতি নহয় Tangte bini aberta ke lapo ansi kang ton pon iglo do me thak me kurwang thu